ডিফুৰ 7 মাইলত গড়কাপ্তানি বিভাগৰ আছফল্ট হট মিক্সিং প্লেট DM-60 প্ৰজেক্টৰ উদ্বোধন। চৌবিশ প্লাছ সংগঠনৰ উদ্যোগত জননেতা চেমছন সিং ইংটি পাৰ্কত সন্মুখত ধৰ্ণা নতুন ভোটাৰ তালিকাৰ প্ৰকাশ আৰু ভোটাৰ তালিকাৰ পৰা অজনজাতীয় লোকৰ নাম কৰ্তনৰ দাবী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বোকাজানত অৱস্থান ধৰ্মঘট ৰূপায়ণ। নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে মাঞ্জা ডিফু সমীপৰ 7 মাইলত গড়কাপ্তানি বিভাগৰ আছফল্ট হট মিক্সিং প্লেন DM-60 প্ৰজেক্টৰ 23 এপ্ৰিলত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উদ্বোধন কৰা হয়। প্ৰজেক্টটো উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং বে উপাধ্যক্ষ ৰিতেশ ইংহি প্ৰমুখ্য কেইবাগৰাকী পৰিষদবৰ্গৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই বৃহৎ প্ৰজেক্ট মুকলি কৰে। প্ৰজেক্ট মুকলি কৰি ৰংহাঙে ভাষণত কয় যে 3,60 লাখ টকাৰ এই প্ৰজেক্টৰ দ্বাৰা ৰাস্তা ঘাট নিৰ্মাণ অতি সুন্দৰ হ'ব। এয়া সমগ্ৰ ডিফু চহৰৰ বাবে যথেষ্ট হ'ব। ঠিকাদাৰ সকলে ঠিকাৰ কামৰ বাবে টিপি চালান সহজভাৱে পাব পাৰিব আৰু এনে ধৰণৰ প্ৰজেক্ট সামৰণিৰ বাবেও অনা হ'ব। উল্লেখ্য প্ৰজেক্ট উদ্বোধনী অনুষ্ঠানত বিভাগীয় কাৰ্যবাহী অভিযন্তাকে ধৰি আন বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আমি আঁচনিটো গ্ৰহণ কৰিছোঁ। কাৰ্বি আংলঙৰ ৰাস্তাবিলাক যাতায়াতৰ ইয়াতে সমস্যাটো সমাধান কৰাৰ স্বাৰ্থত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল পুঁজিৰ পৰা সেইটো কৰা হৈছে আৰু কণ্ট্ৰেক্টৰবিলাকে ইয়াত হায়াৰ ল'ব পাৰিব। আমাৰ ৰেটবিলাক ফিক্স কৰা আছে। যোনে কণ্ট্ৰেক্টৰ ইয়াত সেই মেচিনৰ পৰা যিটো মিক্সাৰ মেচিন তাৰ পৰা যিটো ল'ব বিচাৰে ডিপাৰ্টমেণ্ট ইঞ্জিনিয়াৰবিলাক আছে চালান কাটিব লাগে টিপি কাটিব লাগে গোটেইখিনি এতিয়া সুবিধা দিয়া হৈছে। এইটো বেলেগৰ আঁচনি নহয়, এইটো কাৰ্বি আংলং বিশেষকৈ ৰাস্তাৰ কাৰণে সেই ৰাস্তাৰো সমস্যাটো সমাধান কৰা স্বাৰ্থত এইটো অকল ডিফু নহয়। ইয়াত ডিপাৰ্টমেণ্টে কৈছে 5 ঘণ্টালৈকে যেতিয়া মিক্সাৰ কৰাৰ পিছত ভিটামিন আৰু চিপছৰ মিক্সাৰ কৰাৰ পিছত 5 ঘণ্টালৈকে ল'ব পাৰিব। গতিকে ইয়াত 5 ঘণ্টা ৰাস্তাটো নাইয়ে। ৱেষ্ট কাৰ্বি আংলং আমি আকৌ এবাৰ ভাবিছোঁ এটা আকৌ নতুন ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এটা নতুন প্ৰজেক্ট খুলিম আৰু ইষ্ট কাৰ্বি আংলঙৰ কাৰণে গোটেইখিনি এইটো কভাৰ কৰিম। গোটেইখিনি ৰাস্তাবিলাক এইটো কভাৰ কৰা হ'ব। এই ৰাস্তা যিবিলাকৰ কণ্ট্ৰেক্টৰ এপ্লাই কৰে ল'ব বিচাৰে তেওঁলোকৰ কাৰণে এইটো সুবিধা দিয়া হৈছে আৰু কাৰ্বি আংলং ৰেভিনিউ পাব আৰু কণ্ট্ৰেক্টৰবিলাকৰ সুবিধা দিয়া হ'ব লগতে ৰাস্তা পদূলিবিলাক। অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰা অচিৰেই নতুন ভোটাৰ তালিকা প্ৰকাশ। ভোটাৰ তালিকাৰ পৰা অজনজাতীয় লোকৰ নাম কৰ্তন পাৰ্বত্য জনজাতিক শক্তিশালী কৰা দাবীসমূহৰ শীঘ্ৰেই ৰূপায়ণৰ দাবী তুলি ডিফুস্থিত জননেতা চেমছন সিং ইংটি স্মৃতি পাৰ্কত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ 24 প্লাছ সংগঠনৰ। এইদৰে শ্লোগান দি প্ৰয়াত নেতাগৰাকীৰ স্মৃতি পাৰ্ক চৌপাশ উমাল কৰি তোলে 24 প্লাছ সংগঠন তথা সংগঠনৰ বিভিন্ন বিষয়ববীয়া আৰু সদস্য কৰ্মীসকলে। অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া JI কাথাৰৰ নেতৃত্বত অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত পৰিষদৰ ভোটাৰ তালিকা প্ৰকাশ। ভোটাৰ তালিকাৰ পৰা অজনজাতীয় লোকৰ নাম কৰ্তন পাহাৰীয়া জিলা 3খনত অনুসূচিত তথা পাৰ্বত্য জনজাতিক শক্তিশালী কৰাৰ দাবীৰে ধৰ্মঘটস্থলী চৌপাশৰ বতাহ উমাল কৰে 24 প্লাছ সংগঠনৰ নেতৃত্বই। তেওঁলোকৰ দাবীসমূহ ৰূপায়ণৰ অবিহনে আগন্তুক টাউন কমিটিসমূহৰ নিৰ্বাচন বৰ্জন কৰিব লাগে বুলিও দাবী কৰে সংগঠনে আৰু তেওঁলোকে এই দাবীসমূহ পূৰণ নকৰালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। জেনারেল ইলেকশন এক্সট্রা আছে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে
এজ পাৰ 6 শিডিউলৰ মতে ইলেক্টৰাল ৰুলটো প্ৰিপেয়াৰ কৰিব লাগে কিন্তু এতিয়ালৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ইলেক্টৰাল ৰুলটো প্ৰিপেয়াৰ কৰা নাই আমি 20 ছেপ্টেম্বৰ 2016 পৰা ডিমাণ্ড কৰি আহিছোঁ প্ৰতিবাদ কৰি আহিছোঁ কিন্তু এতিয়ালৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ইলেক্টৰাল ৰুল প্ৰিপেয়াৰ আৰু আমি ক'ব বিচাৰোঁ চাকমা অট'নমাছ কাউন্সিলৰ ইলেক্টৰাল ৰুলটো অলৰেডি প্ৰিপেয়াৰ হ'লেও ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ প্ৰিপেয়াৰ কৰা নাই ইয়াৰ কাৰণে আমি আল্টিমেটামখন দিব আহিছে আৰু এটা কথা আমাৰ ইয়াত যিটো লেণ্ড ল' আছিলে এজ পাৰ 6 শিডিউলৰ মতে হোৱা নাই আৰু আমি বিচাৰিছোঁ যে BTAD-ত হৈছে যেতিয়া ইয়াতো তাৰমানে এজ পাৰ আছে কৰিব লাগে আৰু এটা কথা এজ পাৰ কাষ্টমাৰী ল' দেখা পাই আছোঁ যে কাৰ্বি আংলং কোৰ্টটো আছে তথাপিও এতিয়ালৈকে কাষ্টমাৰী ল' এতিয়ালৈকে ভালদৰে ইমপ্লিমেণ্ট হোৱা নাই ইয়াৰ কাৰণে আমি বিচাৰিছোঁ এজ পাৰ ডেম'ক্ৰেটিকেলি আমি ডিমাণ্ড কৰি আহিছোঁ যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনৰ 2 শতাধিক সমৰ্থক তথা সদস্যসকলে মিলি বিৰাট শোভাযাত্ৰা কৰি ডিফু বজাৰৰ মাজেৰে পদব্ৰজে আহি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ প্ৰদান কৰে উক্ত দাবীসমূহ উল্লেখ কৰা স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ হৈ সংগঠনে প্ৰদান কৰা স্মাৰক পত্ৰখন গ্ৰহণ কৰে কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে এই সন্দৰ্ভত UKSAৰ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে এই সন্দৰ্ভত অচিৰেই কাৰ্যকৰী কৰিবৰ বাবে কাৰ্যবাহী সদস্যগৰাকীয়ে নেতৃত্বৰ আগত আশ্বাস প্ৰদান কৰিছে যদিও আশ্বাস প্ৰদান কৰাৰ দৰে এই দাবীসমূহ ৰূপায়ণ কৰিব নে নকৰে সেয়া সময়তেহে পৰিলক্ষিত হ'ব কনষ্টিটিউশ্যন হে আমাক দিছে UNO এইটো কোৱা আছে যিটো কৰিব লাগে বুলি এইটো ইণ্ডিজিনাছ মানুহৰ কাৰণে ফৰ দেয়াৰ অ'ন তেওঁলোকৰ মাটি টেৰিটৰী কালচাৰটো প্ৰটেক্ট কৰিবলৈ লেংগুৱেজ কালচাৰটো প্ৰটেক্ট কৰিবলৈ কিন্তু 1953তে আমাৰ যিটো আগৰ পৰা যিটো চলি থকা লেণ্ড এণ্ড ৰেভিনিউ ল' অফ কাৰ্বিজ এণ্ড আদাৰ হিল ট্ৰাইবছ সেইটো টোটেলি ৰিপিল কৰি দিছে 1953 আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনছ 1886 টো লৈ লোৱা কাৰণত আমাৰ যিমান আগতে পটা পাইছিলোঁ সেই গোটেইখিনি পটাটো অট'মেটিকেলি জুলাই 21, 1953 চব কেঞ্চেল কৰি থৈ দিলে সেইকাৰণে আমাৰ ট্ৰাইবেলসকলক হিল ট্ৰাইবছসকলক লেণ্ডলেছ কৰি থৈ দিলে সেইটো ল' লৈ পেলাই সেইকাৰণে আমি কৈছোঁ সেই লেণ্ড ল'টো ৰিপিল কৰিব লাগে আৰু আগৰ যিটো আমাৰ লেণ্ড ল' আছে সেইটো ল'ব লাগে মডিফাই কৰিব পাৰে ইম্প্ৰুভ কৰিব লাগে সেইটোতো স্বাভাৱিক কথা ইম্প্ৰুভ কৰিব মডিফাই কৰিব কিন্তু আগৰটোহে ল'ব লাগে কাৰণ এইটো লেণ্ড ৰেভিনিউ ল' 1886 তাতো কোনো হিল ট্ৰাইবছৰ কাৰণে প্ৰটেকশ্যন বুলি তাত কোনো শব্দ নাই তাত মাত্ৰ বেকৱাৰ্ড বুলি চেপ্টাৰ 10ত আছে অকল বেকৱাৰ্ড বুলি কৈছে ট্ৰাইবছ হিল ট্ৰাইবছ বুলিও নহয় সেইটো আমি ল'ব নালাগিছিল 60 দিয়া কাৰণটো সেইটো নল'বলৈহে দিছিলে কিন্তু 60 লোৱাৰ পাছত সেইটোকে আকৌ লৈ ল'লে যিটো ল'ব নালাগে বুলি কৈছিলে সেইটোকে লৈ ল'লে আৰু তাৰ ওপৰত আৰু বেছি বেয়া কাম কৰিছিল 1959ত ট্ৰেন্সফাৰ অফ লেণ্ড ল' বুলি পেলাই পাছ কৰিলে কিন্তু 60 কনষ্টিটিউশ্যন মতে ট্ৰেন্সফাৰ অফ ল' আইনটো পাছ কৰিব নোৱাৰে গভৰ্ণমেণ্টে কিন্তু পাছ কৰি দিলে আৰু সেই ল'টো সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে এইটো void বুলি ডিক্লেয়াৰ কৰা হৈছে এইটোতো ইলিগেল বুলি ডিক্লেয়াৰ কৰা হৈছে তেতিয়াহ'লে কিয় ইয়াত এতিয়াও লৈ আছে আমাৰ কাউন্সিলে সেইটো লৈ থকাৰ কাৰণে আমাৰ খিলঞ্জীয়াসকলে আমাৰ ইণ্ডিজিনাছ মানুহ কাৰণে এতিয়া বহুত লোকচান হৈ গ'ল মাটিটো চব অন্য ফালে গুচি গ'ল আৰু তাত মাত্ৰ এইটো আইনটো যেনেকৈ পাছ কৰিছে ছেকশ্যন 3ত কোৱা আছে যে কৈছে যে মাটিটো নন ট্ৰাইবেলসকলক নিদিলে ডাঙৰ কথা আছে মানে এনেকৈ পানিছমেণ্ট পাব এনেকুৱা নিচিনা ভেইল থ্ৰেট এটা লিখি থৈ দিছে কিন্তু এইটো সুপ্ৰিম কোৰ্ট হাই কোৰ্টে এইটো ইনভেলিড বুলি কৈছে ইলিগেল বুলি কিয় এতিয়ালৈকে লৈ আছে আমি ডিমাণ্ড কৰিছোঁ ইমিডিয়েটলি সেইটো ৰিপিল কৰিব লাগে আৰু ইলেক্টৰেল ৰোলটো 1939ৰ আগত যিবিলাক আহিছিল সেইটো নাম ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক সেইটো নাম তাত থাকিব পাৰে বুলি লিখা আছে সেইটো মতে
এই কনষ্টিটিউশ্যনৰ কথা মোৰ কথা নহয় বা আপোনাৰ কথা নহয় এইটো কিয় এইটো কনষ্টিটিউশ্যনটো ভায়োলেট কৰি পেলাই আমাক কিয় ছেপাৰেট ইলেক্টৰেল ৰল কিয় নকৰিলে এতিয়ালৈকে 60 years গ'ন কিন্তু এইফালে 60 years গ'ল পুৰণা হৈছে এইকাৰণে নকৰোঁ বুলিতো নহয় বেয়া কামটো 60 years কৰি আছে এইকাৰণে কৰি থাকক বুলি কেতিয়াও নক'ব মানুহে আৰু কোৱা উচিতো নহয় বেয়া কাম হ'লেতো 60 years বা 100 বছৰ পাছত যদি গম পায় তেতিয়াহ'লে এইটো পেলাব লাগে এইটোহে আমাৰ ডিমাণ্ড লেংগুৱেজ লেণ্ড এইটো প্ৰটেকশ্যন কৰিবই লাগিব গভৰ্ণমেণ্টে যদি একো কৰা নাই সেইটো কৰাব লাগে এইটো বুলি কৈছে সেইটোহে আমাৰ ডিমাণ্ড আৰু যদি ইলেক্টৰেল ৰল নোহোৱাকৈ যদি ইলেকশ্যন পাতে টাউন কমিটি ইলেকশ্যন পাতে তেতিয়া ইলিগেল ইলেকশ্যন এইটো কেনেকৈ আমি কেনেকৈ জীয়াই থাকিম বাৰু তেতিয়াহ'লে অৰুণ লেখথে ৰিপৰ্ট কাৰ্ড নিউজ 2016 সংশোধনী বিধেয়ক বাতিল কৰক 1971 চনৰ পৰা অসম ভূমিলৈ প্ৰব্ৰজিত হোৱা বাংলাদেশী মুছলিম আৰু বাংলাদেশী হিন্দুক অসমৰ পৰা বিতাড়িত কৰক অসম বাংলাদেশী সীমান্ত সিল কৰক আদি শ্লোগান দি অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং কমিটিয়ে বুকাজান চিচিআইৰ সন্মুখত থকা জননেতা চেমছন সিং ইংটি মেমৰিয়েল পাৰ্কত ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিজেপি চৰকাৰে ভাৰতীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত প্ৰকাৰান্তৰে আৰু গোপনে বাংলাদেশীক পুনৰ সংস্থাপন ষড়যন্ত্ৰক অসম জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে গৰিহণা দি ব্যক্ত কৰে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অতি শীঘ্ৰে অসমবাসীৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবীসমূহ পূৰণ কৰিব লাগে অবৈধ হিন্দু বাংলাদেশী জাপি দিবলৈ বিচাৰিছে আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ আৰু গ্ৰহণ নকৰোঁ আমি ক'ব বিচাৰিছোঁ অসমত যি এখন চুক্তি হৈছিলে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা অবৈধ হিন্দুৱে হওক বা মুছলিমেই হওক অবৈধ বাংলাদেশী অসম চৰকাৰে তথা ভাৰত চৰকাৰে বহিষ্কাৰ কৰিবই লাগিব আৰু আজি এই চাৰিঘণ্টীয়া গণ অৱস্থান ধৰ্মৰ থলীৰ পৰা আমি এটা কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ যে ভাৰত আৰু বাংলাদেশ সীমান্ত অতি শীঘ্ৰে চিল কৰিব লাগে আৰু ভাৰতত তথা অসমত যিখিনি বাংলাদেশী অনুপ্ৰৱেশ ঘটিছে তেওঁলোকক ভাৰত আৰু বাংলাদেশ সীমান্তত চুক্তি এখন প্ৰত্যাহ্বান কৰিবলৈ তেওঁলোকক অতি শীঘ্ৰে বিতৰণ কৰিব লাগে আৰু যি এটা জাতি সিদ্ধান্ত বা বিজেপি চৰকাৰখনে ল'বলৈ গৈ আছে সেই জাতি সিদ্ধান্ত বাতিল কৰিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ আহ্বানক্ৰমে পৰিষদৰ অধিৱেশন কক্ষত 23 এপ্ৰিলত অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত বুজাবুজি চুক্তি শীঘ্ৰে কেনেকৈ ৰূপায়িত কৰিব পাৰি তাৰ ওপৰত আলোচনা বিলোচনা মৰ্মে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা বিভিন্ন বিভাগৰ কাৰ্যবাহী সদস্যবৰ্গ পৰিষদৰ সদস্যকে ধৰি প্ৰধান সচিব যুটীয়া সচিব প্ৰমুখ পৰিষদৰ আমোলা বিষয়াসকলে এই পৰ্যালোচনা সভাত অংশ লয় উল্লেখ্য 2011 চনৰ ডিচেম্বৰ মাহত মূল সুতিলৈ ঘূৰি অহা সহস্ৰ বিপ্লৱী সংগঠন UPDS কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পাদিত হয় এই চুক্তিত আছে কাৰ্বি আংলং জিলা উন্নয়নৰ বিভিন্ন দিশ সামৰি কেন্দ্ৰৰ পৰা প্ৰস্তাৱিত বৃহৎ পুঁজি যদিও আজুকুপতি এই চুক্তি কেৱল চুক্তি হিচাপে ফাইলসমূহতে আবদ্ধ হৈ থকাত জিলাখনৰ আন্তঃগাঁথনি উন্নয়নৰ কামসমূহ স্তব্ধ হৈ ৰৈছে আৰু সেয়েহে ইয়াক কেন্দ্ৰৰ পৰা মুকলাই আনিব পৰাকৈ পথ উন্মোচনৰ দিশত তৎকালীন বুদ্ধি পৰামৰ্শৰ বাবে এই সভা অনুষ্ঠিত কৰা হয় সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জপ্ৰালাংছ মুকলি মঞ্চ নিৰ্মাণৰ বাবে নিৰ্বাচিত স্থান পৰিদৰ্শন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে জিলা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ জৰিয়তে এই মুকলি মঞ্চটি নিৰ্মাণ কৰা হ'ব কাৰ্বি আংলং জিলা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ জৰিয়তে নিৰ্মাণ কৰিবলগীয়া মুকলি মঞ্চটিৰ বাবে স্থান পৰিদৰ্শন কৰি কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে এই বছৰটোৰ ভিতৰতে মুকলি মঞ্চটিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ ওলাব বুলি কয় কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ্য নিহাং দনচুৰি মাণ্ডলিক কমিটিৰ সভাপতি ৰমেশ সিংনাৰ আৰু সম্পাদক কাংবুৰা ইংটি বালিপথাৰ লেম্পছৰ সম্পাদক সোনাৰাম সিংনাৰ সৰুপথাৰ ভিডিচিৰ অধ্যক্ষ ৰিচো সিংনাৰ প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে এই স্থান পৰিদৰ্শন কালত লগ দিয়ে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ প্ৰকৃতিয়ে নিজ খেয়ালখুচিত কিজে সৃষ্টি নকৰে অতি প্ৰাচীন প্ৰস্তৰ যুগৰ পৰা এতিয়ালৈকে কিমানে বিশ্বত বিভিন্ন ৰহস্য উদ্ঘাটন হৈ আছে যদিও এতিয়ালৈ এই ৰহস্যৰ অন্ত হোৱা নাই পুৰাতত্ত্ববিদসকলে এনে ৰহস্যৰ ভাণ্ডাৰৰ পিছত বছৰ বছৰ ধৰি লাগিয়ে আছে জনসমাজক ৰহস্যৰ উপহাৰ দিবলৈ ভাৰতত অজন্তা ইলোৰা গুহাৰ নাম কোনে নাজানে শেহতীয়াকৈ এনে ৰহস্য উদ্ঘাটন অৰ্থাৎ আৱিষ্কাৰ কৰিছে মেঘালয় ৰাজ্যত চাও আহক আমাৰ আনন্দ তেৰাঙৰ এই সুন্দৰ প্ৰতিবেদন এই সুন্দৰ শিলৰ গুহাৰ সুন্দৰ ছবি প্ৰত্যক্ষ কৰক এই মনোৰম গুহা আছে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয় পুৰাতত্ত্বসকলৰ বাবে ৬৬ পৰা ৬৭ কোটি বছৰ পুৰণি এই গুহাৰ দৈৰ্ঘ্য ২৪.৫ কিলোমিটাৰ এভাৰেষ্ট শৃংগৰ উচ্চতাৰ ৩ গুণ দৈৰ্ঘ্যৰ এই মনোৰম গুহাটিৰ নাম ক্ৰেমপুৰী ক্ৰেম মানে গুহা এই বিশাল উচ্চতাৰ গুহাটি প্ৰথমে আৱিষ্কাৰ কৰে মেঘালয় ৰাজ্যৰ মৌচিনৰাম এলেকাৰ লাইজহুম গাঁৱৰ সমীপত গুহাত বিশাল ডাইনোছৰ জীৱাত্ম পোৱা গৈছে ভিতৰত পানীৰে ভৰা কুণ্ড বিভিন্ন সময় প্ৰাকৃতিকগত কাৰণত বিভিন্ন নক্সালে পৰিৱৰ্তিত এই গুহাটি বিশ্ববাসীৰ বাবে আশ্চৰ্য আৰু ই পৰ্যটকসকলৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু উৎসৱ বা বিবাহ যিকোনো ডাঙৰ অনুষ্ঠান উদযাপনৰ বাবে আপুনি এতিয়া গুৱাহাটী বা ডিমাপুৰলৈ গৈ বজাৰ নকৰিলেও হ'ব ডিফু চহৰতে আপুনি বিচৰা সকলোবোৰ বিবেচনামূলক মূল্যত পাব আপোনাৰ সামৰ্থ্য অনুসৰি পোছাকৰ পৰা ঘৰুৱা নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীলৈকে আপুনি কিনিবলৈ পাব কিয়নো ডিফু চহৰতো খোলা হ'ল বিশাল মেগা মাৰ্ট হয় কাৰ্বি আংলঙৰ যি ঠাইৰ পৰা আহিলো এতিয়াৰ পৰা ঘূৰি যাওঁতে বিশাল মেগা মাৰ্টৰ পৰা বজাৰ সমাৰ কৰি টালি টোপোলা লৈ ঘৰলৈ যাব পাৰিব দুৰ্গা পূজা বিহু বিয়া জন্মদিন পাৰ্টি আদি যিকোনো আনন্দ উৎসৱৰ বাবে আৰু বজাৰ ক'ত কৰিব বুলি আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই হাতত দৰমহা বা বিলৰ ধন ওচৰৰে এটিএমৰ পৰা উঠাই চিধাই বিশালত এপাক সোমাব পাৰিব
কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ গেটৰ ঠিক সন্মুখতে আছে এই মেগা মাৰ্ট কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি শুভ উদ্বোধন কৰিলে এই বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান বিশাল মেগা মাৰ্ট এই মাৰ্টত সকলো মধ্যভোগী শ্ৰেণী গ্ৰাহকে সামৰ্থ্যৰ ভিতৰত কিনিব পৰা সা সামগ্ৰী পাব জিলাবাসীৰ বাবে মুকলি কৰি দিয়া বিশাল মেগা মাৰ্টৰ স্বত্বাধিকাৰী ভাষণত বিশাল মেগা মাৰ্টৰ নামত ছপোৱা পোষ্টাৰখনতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নামটো ভুলকৈ ছপা হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰি কয় যে এই ভুল অচিৰে শুধৰণি কৰা হ'ব অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ